অনাও চাগে এতিয়া বহুত টাইম হৈ গ'ল, কিন্তু ফুলিয়ে আছে মানে ফুলিয়ে আছে। মই ভাবাই নাছিলোঁ ইমান টাইম ফুলিব বুলি। এইটো এটা বেলেগ পাত ফুল। এইটো কাঠটো দেখিছে, কাঠটো একদম এনেকৈ কৰি পিনে একদম ইউনিক হয়। এইটো বহুত টাইম ফুলে, এইটো বহুত কাইট আছে সেইকাৰণে চাগে নামটো। এইটো বহুত ভেৰাইটি পায়, পিংক পায়, য়েল্ল' পায়। ৱেলকাম টু আৱাৰ ভিডিঅ' বুলি কৈ দিয়া। আৱাৰ ভিডিঅ'। হেল্ল' টু এভৰিৱান, মই কৃষ্ণা আৰু মই স্বাগত কৰিছোঁ আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো হ'ব আমাৰ ঘৰৰ গাৰ্ডেন টুৰ। কি ফুল আছে, কি আছে মই দেখাম। তো লেটছ ষ্টাৰ্ট। এয়া ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টত এইজোপা বহুত কমন ফুলেই হয়। এইজোপা মায়ে ৰোৱা, গোটেই ফুলেই মায়ে ৰোৱা বেছিভাগ। এইটো হৈছে এগ্লনিমা। এগ্লনিমা। এইবিলাকত চবতে কিবা বহুত প্ৰথমতে শিলগুটি, তাৰপিছত গোবৰ, চাহপাত ধুই পেলাই দিয়া, এনেকৈ কণী এগ শেল এনেকৈ দিয়া হৈছে। এইটো কেকটাছ হয়। এইজোপা নামটো নাজানো দেই। এইটো বহুত ধুনীয়া কালাৰ একদম। এইটো হৈছে বেম্বো, চাইনিজ বেম্বো বুলিয়ে কয় এইটো। অঁ, এইজোপা এটা বেলেগ, এইটো নামটো মনত নাই। এইজোপা ফুলৰ নামবিলাক বহুত হাৰ্ড হয়, মনতেই নাথাকে যিমান ট্ৰাই কৰিলোঁ। এইজোপা অকণমান এইজোপাৰ নিচিনাই, খালি কালাৰটো বেলেগ। কালাৰটো এইটো অঁ, এইজোপা গ্ৰীণ আৰু সেইজোপা ৰেড। এইটো আছিলে ক্ৰিচেন্থিমাম। অঁ, ক্ৰিচেন্থিমাম এইজোপা একদম পূৰা ফুলা আছিলে বগা, বাট এতিয়া ফুলি শেষ হৈ গ'ল আৰু এইখিনি নিজে ওলাইছে। এইবোৰ কাটিং কৰি দিয়া হ'লেও এজোপা আকৌ ওলালেহেঁতেন, কাটিং নকৰিলে এতিয়া এইবোৰ নিজে ওলাইছে। নেক্সট এইটো হৈছে স্নেক প্লেণ্টৰ এটা ভেৰাইটি। আৰু স্নেক প্লেণ্টৰ পটটো সৰু হ'ব লাগে বুলি কয়, যেতিয়া বেছি ভালকৈ বাঢ়ে এনেকৈ কয় বাৰু। এইটো ডাঙৰতে ৰুই দিলে। এইজোপা কি এইটো এটা বগা আৰু হোৱাইট আৰু গ্ৰীণ। এইবোৰ চবতে মানে ৰোৱাৰ টাইমত বহুত পানী কমকৈ দিব লাগে, যত্ন কৰিব লাগে বহুত। এইজোপা কিন্তু বহুত ফেভৰেট কালাৰ, পিংক আৰু গ্ৰীণ। ইমান ধুনীয়া লাগে এইজোপা। মই আগতে ক'তো দেখা নাই। এইজোপা ভনী বাইদেৱে আনি দিছে হয় নাই, লখিমপুৰৰ আমাৰ কবিতা বাইদেৱে ঘৰৰ পৰা দিছে। এইজোপা মোৰ বহুত ধুনীয়া লাগে, একদম কালাৰ কম্বিনেশ্যনটো পিংক এণ্ড গ্ৰীণ, মানে ইমান ধুনীয়া, বহুত ভাল লাগে এইজোপা। মই চায়ে একদম বহুত পচন্দ হৈছিলে। এইজোপাৰ নাম আকৌ নামটো অকণমান টান আছে। এইটোৰ নাম হৈছে অল্টাৰনেন্থেৰা এইজোপা বোলে। নামবোৰ মনতে নাথাকে। এইজোপা পাতবাহাৰ, আমি পাতবাহাৰ বুলি কওঁ হয় নাই, খালি হাইব্ৰিড হয়। দেখিছে নাই, পাতবাহাৰৰ এনেকুৱা চিধা হয় পাতবোৰ, ডাইৰেক্ট দীঘল, কিন্তু এইটো এনেকুৱা খাচ কটা। এইটো হাইব্ৰিড পাতবাহাৰ বোলে। এইটো শদিয়ালৈ যাওঁতে ডিব্ৰুগড় পাৰ কৰি হাইৱেত কিনা, তিনিচুকীয়া গৈ থাকোঁতে হাইৱে নাৰ্চাৰীৰ পৰা কিনা এইজোপা। এইটো স্পাইডাৰ প্লেণ্ট। এইটো দাদাই ৰোৱা স্পাইডাৰ প্লেণ্ট আছিলে। বহুত ডাঙৰ হৈ গৈছিলে, সেইকাৰণে মায়ে এতিয়া সৰুকৈ বেলেগ টাবত উঠাই বেলেগ কৰি দিছে। এইটো স্পাইডাৰ প্লেণ্ট। এইকেইটা আমাৰ বেটাই ৰোৱা ব্লাডবেৰী। সি ৰোৱা এইকেইজোপা বহুত কিউট, তাৰ নিচিনাই। এইটো নামটো নাই পাহৰা।
এইটো বোলে কিবা মছেছ ইন দা ক্ৰেডল এনেকৈ কিবা কয় বোলে নামটো মছেছ ইন দা ক্ৰেডল এনেকুৱা এইটো 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 বেলেগ আইডিয়া ইয়াৰ বহুত আছে আৰু এনেকুৱা তোমাৰ নহয় ঘৰত আইতাই ৰোৱা এইজোপা কি আছিলে এইজোপা পিছ লিলি নি হুমা এইটো কি আছিলে এইজোপা কি এইবোৰ ফুলিলেহে গম পাম কি এইজোপা এইটো স্নেক প্লেণ্টৰে ভেৰাইটি হয় এইটো স্নেক প্লেণ্টৰে ভেৰাইটি হয় এইটো স্নেক প্লেণ্টৰে ভেৰাইটি আৰু এইটো সেই শদিয়ালৈ যাওঁতে ডিব্ৰুগড় পাৰ কৰি যোনকেইখন হাইৱেত নাৰ্চাৰী পায় তাৰ পৰা অনা হয় 300 ৰুপিজ লৈছিলে হা এইটোতে 300 টকা লোৱা নাই জানো এইবোৰ নতুনকৈ আনি ৰুইছেহে এইটোতো মোৰ বহুত মানে কালাৰটোতো ধুনীয়াই কালাৰটো কেনেকুৱা হোৱাইট এনেকুৱা গছ কিন্তু মই আগতে ক'তো দেখা নাই কেনেকৈ পাতটোত মানে কেনেকুৱা চুক কাটা বেলেগ বেলেগ মানে কোন ট্ৰেংগল আৰু কালাৰো মানে হোৱাইট গ্ৰীণ এইটো অলপমান য়েল্লোইছ মানে বহুত ধুনীয়া হয় এইটোৰ নামটো আই হেভ নো আইডিয়া নামটো মই চাইছিলোঁ ইয়াৰ নামটো মনত পৰা নাই এতিয়া এইজোপা বিলাহী মায়ে ৰুই দিছে ইয়াতে এইটো মই আনিছিলোঁ হেৰি লিকাবালিৰ ওচৰত এখন নাৰ্চাৰী আছে তাৰ পৰা একদম সৰু পুলি আছিলে 10-15 ৰুপিজ লৈছিলে তেতিয়া এতিয়া ডাঙৰ হৈছে এইটো পিংক কালাৰ পলকা ডট প্লেণ্ট বুলি কয় এইটো আৰু ডাঙৰ হ'ব বহুত ডাঙৰ হ'ব বহুত ধুনীয়া হয় এইটো কালাৰটো কেমেৰাত ইমান কালাৰটো ধৰিব পাৰিছেনে নাই নাজানো বাট বহুত ধুনীয়া ৰিয়েলত এইটো হৈছে আমাৰ মানি প্লেণ্ট এইটো নৰ্মেল যোনটো মানি প্লেণ্টৰ বহুত ভেৰাইটি আছে ন এইটো নৰ্মেল যোনটো মানি প্লেণ্ট এইটো এনেকৈ বগাই যাব ওপৰলৈ এডাল মাৰি দি থোৱা আছে বগাব বেকা হৈ গৈছে এইটো মানি প্লেণ্ট আৰু এইটো পিংক পলকা ডট এইটো এটা পিংক পলকা ডট প্লেণ্ট এইটো পিংক পলকা ডট এইকেইটা স্পাইডাৰ প্লেণ্টে মায়ে বেলেগাই ৰুই দিছে সৰু টাবত বাঢ়িবলৈ এইটো এটা এইজোপা বহুত ধুনীয়া এইটো হোৱাইট পলকা ডট প্লেণ্ট এইবিলাক টাব গুৱাহাটীৰ ফেঞ্চিৰ পৰা অনা ধুনীয়া বহুত এইজোপা হৈছে এইজোপাৰ নামটো মই নাজানো বাৰু দেখাত কিন্তু বহুত ধুনীয়া পুৰা ৰেড আৰু ৰেড নহয় একচুৱেলি মেৰুন টাইপ হয় ফ'কাছটো দেখা নাই এনেকুৱা মেৰুন টাইপ এইবিলাক চব নতুনকৈ লগাইছে চব নহয় কিছুমান এইটো মেৰুন টাইপ পুৰা এনেকৈ আছে আৰু তলত শিলগুটি গোবৰ দি মায়ে এইবিলাক ৰুইছে আৰু এইজোপা মাদাৰ অফ 1000 বুলি কয় এইজোপা যে দেখিছে এনেকৈ খাচ কটা এনেকৈ যে আছে ইয়াতে আৰু ওলাব গছ সৰু বহুত এজোপাৰ পৰা মানে খ এনেকৈ সৰু পুলি ওলাব বোলে পাতত সেইকাৰণে মাদাৰ অফ 1000 এইজোপা এই দুইটা বেলেগ আছিলে মৰি গ'ল কাৰণে মই একেলগত ৰুই দিছে এইটো এটা আৰু এইটো এটা দুজোপা একেলগত একেটাতে ৰুই দিলে এইটো পলকা ডটে হয় এইটো পিংকে হয় একদম সৰুতে অনা অকণমানি ইমানকণমান পুলি আনিছিলোঁ এতিয়া ডাঙৰ হৈছে অলপ ডাঙৰ টাবতো ৰুই দিছে কালাৰ মিলাই
আৰু এইজোপা এইটো বোলে চাইনা পিংক এইজোপা এটা থালি আৰু এইফালে এইটো বেলেগ ধুনীয়াকৈ ফুলি আছে ইয়াতো বহুত ডাঙৰকৈ ৰেড কালাৰ ফুল ফুলি আছিলে এতিয়া হৰি গ'ল এইটো স্নেক প্লেণ্ট নৰ্মেল যোনটো স্নেক প্লেণ্ট পোৱা যায় আমাৰ সহজতে ইয়াতে এইটো স্নেক প্লেণ্ট হয় এইবোৰ পুৰা নিজে নিজে পুলি ওলাব এইবিলাকত জোপা নিজে নিজে বাঢ়ে আৰু স্নেক প্লেণ্ট সদায় সৰু পটত ৰুব লাগে কয় বাট মায়ে ডাঙৰতে ৰুই দিছে এইজোপা এটা এইটো অলমষ্ট ছেম হয় কিন্তু পাতৰ যোনটো প্ৰিণ্ট হয় সেইটো অলপমান বেলেগ এইটো ইমান ধুনীয়া এইবিলাক ফটককৈ ডাঙৰ হয় বুলি কয় ৰোৱা বেছি দিন হোৱা নাই এইটো এটা বহুত ইউনিক ফুল এইজোপা পাতটো একদম এনেকুৱা প্ৰিণ্টেড টাইপ এইটো চাওক এইটো লিকাবালি মানে অৰুণাচলৰ ওচৰত এখন হেৰি নাৰ্চাৰী আছে তাৰ পৰা লোৱা এইটো ধুনীয়া বহুত ইউনিক হয় পাতৰ প্ৰিণ্টটো ইউনিক হয় গছজোপা বহুত ইউনিক হয় মই বেছিকৈ ফুলা ফুলবিলাক ভাল পাওঁ মায়ে আকৌ গছ ফুলবিলাক ভাল পায় এইটো হৈছে ৰেড পলকা ডট প্লাণ্টে হয় এইটো পিংকৰ সৈতে একেলগতে অনা এইটো বহুত ধুনীয়া কালাৰটো এইজোপা ডাঙৰ হ'ব চাইজটো বহুত ডাঙৰ হ'ব ইমান অকণমানি আছিলে এতিয়া ডাঙৰ হ'লেই বহুত জলদি এইটো কাইণ্ড অফ স্নেক প্লেণ্টে হয় এইটো চেকুলেণ্ট প্লেণ্ট নে কি বুলি কয় ব্লেক কালাৰ টাবত ৰুই দিছে কালাৰ মিলাই এইটো কেকটাছ আৰু এইটো এটা ইয়াৰ লগৰ এইটো সৰু হৈ আছে এতিয়া টাইম লাগিব ডাঙৰ হ'বলৈ এইজোপা স্পাইডাৰ প্লেণ্ট এইজোপা একেটা সৰু আৰু যোনবিলাক আছে একেটা টাবতে ৰুই থোৱা আছিলে মায়ে বেলেগ বেলেগ কৰি দিছে চব যাতে ডাঙৰ হয় আৰু বাঢ়ে এইটো মই চইচ কৰা টাব তিনচুকীয়া হাইৱে হেৰি নাৰ্চাৰীৰ পৰা লোৱা এইটো চাওক নেক্সট এইটো মনষ্টেৰাৰে মোৰ পাতৰ কাটটো চাই পিনে মনষ্টেৰাৰে এটা চাগে প্ৰজাতি বুলি লাগিছে এইটো বহুত ইউনিক বুলি কয় এইজোপা গছ এইটো ইমান ধুনীয়া মাজত কাটা থকা কালাৰটো ধুনীয়া একদম লাইট গ্ৰীণ এনেকুৱা এইটো হৈছে সৰু প্ৰজাতি পিচ লিলি আছে মই ডাঙৰ প্ৰজাতিটো দেখাম বহুত ডাঙৰ হয় এইটো বোলে সৰু প্ৰজাতিৰ পিচ লিলি হাইব্ৰিড পিচ লিলি হয় বোলে এইটো মায়ে ৰোৱা এইটো হৈছে অক্টোপাছ স্নেক প্লেণ্ট ইয়াৰো 1 2 3 4 5 6 7 8টা ডাল মানে পাত আছে কাৰণে অক্টোপাছ স্নেক প্লেণ্ট নেকি এইটো নাম চাগে এইজোপা ইমান ধুনীয়া একদম ইউনিক হয় এইটো সেই একেটাই আগতে যে আছিলে এইফালে ডাঙৰ তাৰে এটা ডাল পিংক আৰু গ্ৰীণ এইটো গছ বহুত ধুনীয়া লাগে কালাৰ কম্বিনেশ্যনটো মই ক'তো দেখা নাই এইটো মানে বহুত ভাল এইটো এটা
variety of snake plant. এজোপা কচুপাত বুলিয়ে কওঁ আৰু আমি এইটো কচুপাতৰ নিচিনা এটা বেলেগ ভেৰাইটি হয় বাট শেপটো একেই এই কিজোপা হৈছে 9টা বজা ফুল কয় যে 9 o'clock মই গুৱাহাটীৰ পৰা আনিছিলোঁ সব বেলেগ বেলেগ কালাৰ ফুলিলেও অনাৰ পিছত ৰেড হোৱাইট আৰু পিংক আছিলে এইকেইটা এইজোপা অৰ্কিড আমাৰ কপৌ ফুল মায়ে এনেকৈ কৈ ৰুই থৈছে কি এইটো কি বনসাই নে কি বুলি কয় হ'বলা মায়ে নাই ওচৰত থৈ দিবলৈ এইটো কপৌ ফুল এইটো অকমান বেলেগ ভেৰাইটিটো এইজোপা পিচ লিলি এইজোপা মই যে দেখাইছিলোঁ সৰু ভেৰাইটি হাইব্ৰিড বুলি এইজোপা ডাঙৰ পিচ ফুলি আছিলে এইটো বহুত দিন ফুলিলে পিচ লিলি বগা এইজোপা বহুত ডাঙৰ হ'ল কাৰণে টাবত পৰা উঠাই মায়ে এনেকৈ ডাঙৰ টিঙত দি দিছে নহ'লে টাবত নাবাঢ়িব বুলি বহুত ডাঙৰ এইজোপা লখিমপুৰৰ আমাৰ কবিতা বা বুলি বা আছে সিহঁতৰ ঘৰতো বহুত ফুল আছে তাৰ পৰা আনিছিলে এইজোপা এটা বেলেগ ফুল ইয়াতে ৰুই থৈছে এটা সব বহুত ডাঙৰ হয় পিছলি লিজোপা এইবোৰ এলোভেৰা মোৰ গুৱাহাটী ৰুমৰ পৰা মই আনিছোঁ গুৱাহাটী তাত মই বহুত লগাইছিলোঁ ফুল এলোভেৰা তাৰে পুলি এইবোৰ এইজোপা এনেকৈ এইটো ওলমি যায় হেং কৰি থবলৈ ভাল হয় আৰু এতিয়া ইয়াতে থৈ দিছে এইজোপা ফুল এটা টাইমত নিজে নিজে শুকাই যায় শুকাই গৈ একদম মৰহি যোৱা নিচিনা হয় আকৌ নিজে নিজে মানে ডাঙৰকে পুলি ওলাই আকৌ নিজে নিজে এনেকৈ হৈ থাকে এতিয়াতো শুকাই গৈছে অলপ বহুত পুৰা টাবটো ভৰি আছিলে শুকাই গৈ এনেকুৱা হৈছে এইজোপা কচু টাইপ কিবা এটা ভেৰাইটি এইটো বেলেগ হয় গোটেই কিজোপাই বেলেগ বেলেগ এইটো হৈছে এটা স্নেক প্লেণ্টৰ ভেৰাইটি মানো ক'লৈ মা এইটো ওপৰত টিং দি দিছে এতিয়া বাৰিষা বতৰ আহিছে ফুলবিলাক বেয়া হয় এনেকৈ এইখন দেউতাই বনাই দিছে বাঁহৰ আৰু এইবিলাক সব গ্ৰীণ হাউচৰ যোনটো কাপোৰ সেইটো দি দিয়া হ'ব ইফালে এনেকৈ এইটো বোলে ফুল বহুত ধুনীয়া ফুলে এতিয়ালৈকে ফুলা নাই মই দেখা নাই মায়ে কৈছে বোলে বহুত ধুনীয়া ফুলে হেনো এইজোপা এইটো এটা সৰু হৈ আছে বহুত কেকটাছ টাইপৰে এইকেইটা 9টা বজা ফুল এইকেইটা গুৱাহাটীৰ পৰা অনা ফুলে এইকেইটা বহুত ফুলে বেছি যত্ন ল'ব নালাগে সহজতে হয় বেছি পানী দিব নালাগে খালি এইকেইজোপাত পানী দিলে গেলি যায় গুৰিটো এইজোপা মায়ে বেলেগ কিবা নতুনকৈ ৰুইছে নামটো মই নাজানো এইকেইটা কচু নিচিনা এটা প্ৰজাতি আৰু এইবিলাকো ইমান যত্ন নললেও হৈ যায় এইটো ফুল পটককৈ জি যায় আৰু ডাঙৰো হয় এইটো ময়ে ৰোৱা এনেকুৱা আমাৰ আচলতে বহুত আছে ঘৰত মাটিত বহুত মানে বাঢ়ি গৈছে কাৰণে এইটো মই টাবত ৰুই দিছিলোঁ এইটো বেলেগ ভেৰাইটি আৰু এইটো বেলেগ ভেৰাইটি এইটো পাতটো পিছফালে এনেকুৱা কালাৰ আগফালে গ্ৰীণ কিন্তু এইটো পাতটো এইটো অকমান মানে সাইডৰবিলাক বগা বগা আৰু মাজৰটো গ্ৰীণ আৰু পাছফালৰটো পিংক কিটা এইটো লখিমপুৰৰ বা ঘৰৰ পৰাই অনা
মায়ে বহুত যত্ন কৰিছে এইটোৰ লগত মাজতে মৰিও গৈছিলে এজোপা এইটো ফুল ৰেড কালাৰ ফুলে এইটো এতিয়ালৈকে চাগে 5 বাৰ 6 বাৰ মান ৰুলে কিন্তু নাবাছে কিয় নাজানো গেলি গেলি যায় গুৰিটো পানী বলে একদম দিবই নালাগে বলে এইটো ফুল বহুত ধুনীয়া ফুলে কিন্তু মৰি যায় পানী অলপমান দিলেই মৰি যায় এইটো ফুলিব ৰেড কালাৰ বহুত ধুনীয়া এইটো লখিমপুৰৰ নাৰ্সাৰীৰ পৰা আনা এইটো বগা বগা ফুলিব সিজনেল ফুলে বাকিবোৰ এটাও বেছিভাগ সিজনেল নহয় অকল এইটোৱে সিজনেল এইজোপা ৰেড কালাৰ ফুলে এইজোপা কমন নহয় হয় পিচ লিলি নিচিনা ফুলে পিচ লিলিটো বগা বাট এইটো ৰেড কালাৰ হয় ফুলটো ৰঙা বহুতত থাকে কিন্তু এইটো বহুত কমন ফুলে হয় এতিয়া ফুলা নাই এইটো অক্টোপাছ স্নেক প্লেন্টৰ নিচিনা অলপমান প্ৰিন্টটো এইটো লখিমপুৰৰ পৰাই আনা নাৰ্সাৰীৰ পৰা বহুত ধুনীয়া হয় এইটো এটা সিজনেল ফুল বগা এইটো ফুলিব বহুত কলি ওলাইছে ধুনীয়া বহুত ধুনীয়া ৰাতিপুৱা শুই উঠি মানে এনেকে ফুল ফুলি থকা দেখিলে একদম মনটো ইমান ভাল লাগি যায় দিনটোৱে ভাল যায় যাব নিচিনা লাগে বহুত পজিটিভ ভাইব দিয়ে ফুলবিলাক চালে মনটো ভাল লাগে ফ্ৰেছ ফিল হয় এইটো এটা কেকটাছ এইটো মোৰ বহুত ইউনিক হয় এইটো চাব হা ভিতৰটো লাইক গ্ৰীন আৰু ওপৰত এনেকে বগা বগা আছে এইটো দেখাত বহুত ধুনীয়া আৰু বহুত ধুনীয়া হয় ইউনিক লাগে মোৰ এইটো বহুত ওপৰত বগা বগা আকৌ আছে এক্সট্ৰাকে কিবা মাৰি মাৰিকে বহুত ধুনীয়া হয় এইটো নিজে নিজে শুকাই গৈছে এইটো নিজে নিজে শুকাই গৈছে নিজে নিজে আকৌ ওলাব এইটো বেলেগ ভেৰাইটি এইটো বেলেগ ভেৰাইটি পাত দুইটা বেলেগ বেলেগ এইটো পিচ লিলিৰে এটা হাইব্ৰিডটো নহয় এইটো সৰু পিচ লিলিটো গছ ইমান ডাঙৰ নহয় বলে এইটো দেখাম এইটো বনাইছিলো মই যেনেকে ফুলৰ বুকে থাকে মই ভাবিলো পাত ফুলৰে এইটো কি কলিছ প্লান্ট বুলি কয় বহুত ভেৰাইটি আছে এইটো বেলেগ প্ৰিন্টটো এইটো বেলেগ আকৌ এইটো প্ৰিন্টটো বেলেগ তলত এইবোৰ বেলেগ তাৰ পিছত এইটো বেলেগ মই সব বেলেগ বেলেগ ৰুই যেনেকে ফুলৰ বুকে বনাই মই এইটো পাত ফুলৰ বুকে বনাইছিলো এইটো বাচিলেও গোটেইখিনি ধুনীয়াকে এইটো বেলেগ প্লেন্ট আকৌ এইটো এটা বেলেগ সবৰে প্ৰিন্টটো বেলেগ বেলেগ যিমান আছে এইটো মই পাত ফুলৰ বুকে বনাইছিলো বহুত ধুনীয়া লাগে এইটো মোৰ ফেভৰেট হয় এইটো পাত বহুত ইউনিক হয় হোৱাইট গ্ৰীন ফুটকে সব বেলেগ বেলেগ এতিয়া এইখিনি এইটো ফুল ইমান ধুনীয়া কালাৰটো এইটো বোলে চাইনা পিংক ফুলটোৰ নামেই চাইনা পিংক মই এইটো আনিছিলোঁ মঙ্গলবাৰ আমাৰ ইয়াত য'ত বজাৰ বহে মঙ্গলবাৰৰ বজাৰৰ পৰা আনিছিলোঁ এইটো আৰু এইটো আছিলে ৰেড কালাৰ এইটো ফুলি শুকাই গ'ল কিন্তু এইটো ইমান ফুলিছে অনাও চাগে এতিয়া বহুত টাইম হৈ গ'ল কিন্তু ফুলিয়ে আছে মই ভাবাই নাছিলোঁ ইমান টাইম ফুলিব বুলি এইটো এটা বেলেগ পাত ফুল এইটো কাটটো দেখিছে কাটটো একদম এনেকে কৰি পিনাই একদম ইউনিক হয় এইটো আৰু এইটো চাইনিজ বেম্বো কয় যে সেইটো হয় এইকেইটা কাটটো বেলেগ এইবোৰ যে বজাৰত যে মানুহে বস্তু বিক্ৰী কৰে সেইবিলাকত আনি মায়ে ধুই মাটি এনেকে মিলাই মায়ে এনেকে ৰুইছে আৰু
এইটো চাওক এইটো কেনেকুৱা পুৰা মানে পাতৰ শেপটো এইটো এটা বেলেগ হয় এইকেইজোপা এল'ভেৰা মই আনিছিলোঁ গুৱাহাটী মোৰ ৰুমৰ পৰা এইটো আৰু এইটো হৈছে চিনিয়ে পাই চবে নাৰ্জী ফুল মই কালাৰটো এনেকুৱা অকমান ডাৰ্ক দেখি পিনে গুৱাহাটী গণেশগুৰিৰ পৰা অনা এইকেইটা গণেশগুৰি ব্ৰিজৰ তলত যে থাকে তাৰ পৰা অনা আৰু এইবোৰ গুটি মই থৈ দিছোঁ আকৌ হিচিবৰ কাৰণে ছিঙি পেলাই এইটো এটা বেলেগ ধৰণৰ পাতফুল এইবিলাক কলিছ বুলিয়ে কয় নেকি আমি পাতফুল বুলিয়ে কওঁ সব ভেৰাইটি আছে এইটো চাওক এইটো একদম প্লেন লাইট গ্ৰীনো নহয় য়েল্লোইছ টাইপ এইটো বেলেগ এইটো অকমান দুটা কালাৰ এইটো বেলেগ ইয়াৰ সাইডৰ কাটটো বেলেগ ৰঙা এইবিলাক বহুত কমনে হয় সব ঘৰতে থাকে আৰু যত্ন একদমই ল'ব নালাগে এইবোৰ কাটিং কৰিব হৈ আছে এইকেইজোপা কাটিং কৰিব লাগিব এইকেইদিনতে এইটো এটা বেলেগ পাতফুল এইটো বহুত ধুনীয়া লাগে মোৰ এইটো বহুত ধুনীয়া লাগে এইটো আৰু এইটোও ভাল লাগে কেনেকুৱা কম্বিনেশ্যন চাওক একদম সাইডৰ কিটা মানে য়েল্লোইছ টাইপ বহুত ধুনীয়া লাগে ন ৰাতিপুৱা শুই উঠি যেতিয়া ফুলবোৰ চাওঁ ন মানে অট'মেটিক মানে সব নেগেটিভ ভাইব ওলাই যায় আৰু এইটো এটা অকমান বেলেগ প্ৰিন্টটো বেলেগ কাটটো বেলেগ এইকেইজোপা এইটো এইবোৰ সব কাটিং কৰিব হৈ আছে নহ'লে লেংলেঙীয়াকৈ ওখ হৈ যাব দেখিবলৈ বেয়া লাগে তেতিয়া এইজোপা কিবা ঔষধি গুণ আছে কাৰণে মায়ে আনি ৰুলে স্পাইডাৰ প্লেণ্ট তাত জীয়াই থৈছে এইটো পাত বাহাৰ যোনটো কয় মই আনি এইটো টাবত দিম পাছত এতিয়া এনেই জীয়াই থৈছোঁ মাটিত জিবলৈ পাতটো কাটি দিব লাগিছিলে কাটি দিলোঁ কেইপাত মানহে আছে এইটো হালধীয়া পাত বাহাৰটো মাটিত জীয়াবলৈহে থৈ দিছোঁ এনেকৈ আৰু এটা বস্তু দেখাম দেই এইবোৰ বেঙেনা বহুত লাগিলে বহুত খালোঁ আমি এইকেইটা বেঙেনা এইটো পুৰা ডাঙৰ ডাঙৰ বেঙেনা আমি বহুত খালোঁ খাই এইকেইটা মায়ে বোলে সঁচলে থয় সেইকাৰণে চিঙা নাই এতিয়া বুঢ়া হ'ল আৰু সঁচলে থৈ দিছে এইবোৰ জলকীয়া সেইটো দেখাই দিওঁ এইটো কপৌ ফুল আছিলে মই দেখাম ভিডিঅ' আছে বহুত ফুলে স্পাইডাৰ প্লান্ট অকল জীয়াবৰ কাৰণে এইটো দেখাই দিওঁ এইটো পাত চাওক ইমান ইউনিক হয় মানে ইমান ধুনীয়া প্ৰিন্টটোৱে ইমান ধুনীয়া বগা আৰু সেউজীয়া গোটেইখিনি ফুল যদি দেখাওঁ ভিডিঅ'টো লাইক বহুত লম্বা হ'ব আৰু বহুত ফুল আছে ভাবি আছোঁ দেখাওঁ নে নেদেখাওঁ বহুত লম্বা হৈ যাব ভিডিঅ'টো চ' যিমানখিনি পাৰোঁ মই সৰু সৰুকৈ অলপমান দেখাম এইবোৰতো আছে এইবোৰ টাবতো লগোৱা আছে নিজেও হৈছে এইটো ফুল মই ৰুইছিলোঁ এইটো ৰৈ আছোঁ ফুলিব বুলি 1 বছৰমান হ'ল এইটো লগোৱা এইটো ৰঙা ৰঙা বাল্বটোৰ নিচিনা ফুলে যে ৰাস্তাৰ ছাইডত মানুহৰ ঘৰলৈ যাওঁতে তুলি অনা বহুত ভাল লাগে এইবিলাক সব ৰেইন লিলি হোৱাইট আৰু পিংক পুৰা হেৰিলৈকে দিয়া আছে ফুলাৰ টাইমত বহুত ধুনীয়া লাগে এতিয়া ফুলা নাই বাৰু এইটো কেতিয়া ফুলে জানো ছিজনটো কেতিয়া ৰখি আছোঁ যোৱা বছৰৰ পৰা ফুলিব বুলি এতিয়ালৈকে ফুলা নাই বাৰু এইখিনি চব মেইন বস্তু এইখিনি গোবৰ মায়ে শুকুৱাই থৈছে এইবোৰ চব মাৰ এৰিয়া এইবিলাক চব মাৰ এৰিয়া এইবোৰ ফুল ৰুবৰ কাৰণে মায়ে শুকুৱাইছে ৰাতিপুৱা মায়ে ফিল্ডৰ পৰা গৈ গোবৰ আনি শুকুৱাই এনেকৈ গুড়ি কৰে এইবোৰ গুড়ি কৰিছে তাৰ পাছত দেখা মই এইখিনি মাটি এইখিনি আলতীয়া মাটি একদম আলতীয়াও নহয় আৰু এইটো চাহপাত যোনবিলাক আমি অকমানো বস্তু ৱেষ্ট নকৰোঁ এইখিনি হৈছে চাহপাত চাহ খোৱাৰ পিছত আমি থৈ দিওঁ চাহপাতখিনি চেনি আৰু গাখীৰ ধুই দিওঁ
ধুই পিনাই এনেকৈ চাহপাতখিনি ৰ'দত শুকুৱাই যেতিয়া ফুল ৰুওঁ, গোলাপ ফুলত চাহপাত দিলে বহুত ভাল বুলি কয়। এইখিনি চাহপাত আৰু এইখিনি এগ শেল, কণী বাকলি, আমি কণীবিলাক ৰ'দ বেছিকৈ পৰিছে, কণীবিলাক আমি এনেকৈ ইউজ কৰি পিনে বাকলিটো থৈ শুকুৱাই এনেকৈ গুড়ি কৰি পিনে পিছত ফুলত দিওঁ। এইখিনিত আছে আপোনাৰ কণী বাকলি, চাহপাত, শুকান গোবৰ, মাটি, নিম গছৰ যোনটো গুড়ি ফুলত দিয়ে যে, সেইবিলাক চব মিক্স কৰি এতিয়া এইখিনি ৰেডি টাবত দিবৰ কাৰণে। এইটো ৰেড ৰ'জ, এইজোপা যোনজোপা গোলাপ ফুল কাটিং কৰি দিছিলোঁ মই, বহুত ফুলিছে। ফুলি মানে একদম সৰিও মানে ফুল শেষেই নহয় এনেকুৱা। ইমান ফুলিছে এইজোপা কাটিং কৰি দিয়াৰ কাৰণে। এইজোপা ফুল বহুত আগৰ পৰাই আছে, মই ক'ম। এইজোপা যোনজোপা ৰেড ৰ'জ, আমি যেতিয়া সৰু আছিলোঁ, সৰু থকাৰ পৰাই আছে এইজোপা। বহুত পুৰণা গছ হয়, বহুত ফুলিছে এবাৰ। হৈয়ে গ'ল। মনটো ভালেই লাগে, মানে একদম ভাল লাগি যায় ফুলবোৰ দেখিলে। এনেকুৱা লাগে চব নেগেটিভ ভাইববিলাক লৈ যায়, নাইকিয়া কৰি দিয়ে। ইমান ধুনীয়া। আৰু কলি ওলায়ে আছে ফুলিবৰ কাৰণে। এইটো ফুল চাওঁ, এইটো ইমান ধুনীয়াকৈ ফুলিছে, পিংক। এইটো ৰ'দ বেছি পৰিছে কাৰণে পিংক বুলি ধৰিব পাৰিছে নাই জানো। এইটো পিংক, সেইটো এপাহে ফুলিছে। ফুলৰ নামবোৰ মনত ৰাখিবলৈ বহুত টান, ফুল মানে মনতেই নাথাকে আৰু ইমান হাৰ্ড হয় নামবোৰ। মোৰতো বহুত ফুলৰ নামেই মনত নৰয়। এইটো পাতফুল, এইকেইজোপা চব দাদাই ৰোৱা ফুল এইবোৰ। এইজোপা হৈছে পিংক কালাৰ জবা ফুল, এদিনে ফুলে, অকল এদিন ফুলি সৰি যায়। এইজোপাও পিংক কালাৰে জবা ফুল। এইবিলাক আৰু বহুত ফুল আছে, দেখাম পাছত কেতিয়াবা। এইটো ফুল বহুত ভাল লাগে, এইটো ফুলিয়ে থাকে, বহুত টাইমলৈ ফুলি থাকে। এইটো মই বহুত ভাল পাওঁ। এইটোক কয় কি ক্ৰাউন অফ থ্ৰন, কাঁইটৰ ৰজা নে এনেকৈ কয় এইটো নাম। বহুত ধুনীয়া, বহুত টাইম ফুলে। এইটো বহুত কাঁইট আছে, সেইকাৰণে চাগে নামো তেনেকুৱা। এইটো বহুত ভেৰাইটি পায়, পিংক পায়, য়েল্ল' পায়। আৰু এইবোৰ তলত আছে, এইটো এইকেইটা অৰেঞ্জ কালাৰ ৰ'জ আছে, পিংক কালাৰ ৰ'জ আছে। ফুলিলে বহুত ধুনীয়া লাগে। আৰু এইটো ব্লাডবেৰী। যিমানখিনি পাৰোঁ মই চেষ্টা কৰিলোঁ দেখাবৰ কাৰণে। আৰু বহুত ফুল আছে। ভিডিঅ'টো বহুত লম্বা হৈ যাব যদি চব দেখাওঁ একেটা ভিডিঅ'তে। যিমানখিনি পাৰোঁ মই চেষ্টা কৰিলোঁ আৰু শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। তো ভিডিঅ'টো যদি আশা কৰোঁ চাই ভাল পালে। আৰু বেলেগ ভিডিঅ' বনাম। অৰ্কিড আছে, বহুত ধৰণৰ অৰ্কিড আছে। এতিয়া নুফুলে বাৰু, অকণমান টাইম লাগিব ফুলিবলৈ। বহাগ বিহুৰ ওচৰত পাজৰে বিহুত ফুলে, তেতিয়া বনাম। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। বাই বাই।